চেপনৰ বিহুত ডাঙৰ অঘটন ছ'চিয়েল মিডিয়াত তোলপাৰ আবে মই নিজেই বিহু মেলা চাব গৈছোঁ চেপনত আৰু মোৰ ঘৰ চেপনৰ ওচৰতে আৰু মই দুদিনকে মই বিহু মেলা চাব গৈছোঁ একো ডাঙৰ অঘটন হোৱা নাই আৰু ছ'চিয়েল মিডিয়াত একো তোলপাৰ হোৱা নাই চেপনৰ বিহুক লৈ পিনি আৰু চেপনৰ বিহুত কোনো ধৰণৰ অঘটন হোৱা নাই বোলে চেপনৰ বিহুত ডাঙৰ অঘটন আচলতে এওঁলোকে মানে ভিউজ পাবৰ কাৰণে যি টি যাকে তাকে বদনামত পেলাই দিব পাৰে বাৰু বন্ধুসকল যিয়ে নহওক এটা গুড নিউজ আছে মোৰ বাবে আপোনালোকে ক'লে হয়তো বিশ্বাস নকৰিব যোৱা মাহত 4টা ছাবস্ক্ৰাইবাৰ বাঢ়িছে হয় বন্ধুসকল আপোনালোকে ঠিকে শুনিছে এয়া চক স্ক্ৰীনশ্বট মই লৈ আনি আপোনালোকক দেখাই দিছোঁ যোৱা মাহত মোৰ লাষ্ট 28 ডেজত মোৰ 4টা ছাবস্ক্ৰাইবাৰ বাঢ়িছে হয় বন্ধুসকল আপোনালোকে ঠিকে শুনিছে মোৰ বাবে এয়া 4টা ছাবস্ক্ৰাইবাৰ নহয় মোৰ বাবে এয়া 4000 ছাবস্ক্ৰাইবাৰ ভিডিঅ'টো চোৱাৰ আগত হেডফোনডাল ইউজ কৰি ল'ব হয় বন্ধুসকল এটা বুঢ়া আৰু এজনী সুন্দৰী যুৱতীগৰাকীয়ে কৈছে অকণমান দেৰি কাৰণে নিপিন্ধা হ'লেই ভাল আছিল আকৌ কৈছে সঁচাকৈ খুলি দিওঁ নেকি ময়ো মাজতে সোমাই কৈ দিলোঁ যে এতিয়াই নুখুলিব আবে নুখুলিবি ক'লে কথা নুশুন নেকি বে গতিকে বন্ধুসকল আজি ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে এটা লাইক কৰিব নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ বন্ধুসকল তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হয় বন্ধুসকল এটা বুঢ়া কিন্তু বুঢ়াটোক মই দেখা নাই কিমান বুঢ়া হৈছে মই তাকো নাজানো কিন্তু আপুনি আকাৰ ইংগিত দেখিলে আৰু বা শুনিলে ক'ব ইয়াৰ 80 বছৰ পাৰ হৈ গৈছে তথাপিও কিন্তু বুঢ়াৰ কাণ্ড কাৰখানা দেখিলে বা শুনিলে এনেকুৱা লাগিব যেন মাল তাগৰা হৈ আছে হয়তো ঠিকেই অকণমান দেৰি কাৰণেনো কিয় পিন্ধিব লাগে ছোৱালীজনী এই কথাষাৰৰ পৰাই বুজিব পাৰিছোঁ যে ইয়াৰ আগতেই কামটো হৈ গৈছে কিন্তু বুঢ়াৰ মনটোৱে এতিয়াও আমনি লগা নাই যাৰ বাবে যুৱতীগৰাকীয়ে কৈছে অকণমান দেৰি কাৰণেনো নোখোলা হ'লেও ভাল আছিল হয়ো হয় বেচেৰি এই জিন্স পেণ্টটোনো কিমান খোলা পিন্ধা কৰি থাকিব ছোৱালীজনীয়ে কৈছে নিপিন্ধা হ'লে ভাল আছিলে কিন্তু তাইও যে কিমান মন আছে সেয়া তাইৰ মুখেৰে শুনিলেই আমি জানিব পাৰিছোঁ নহয়নে বন্ধুসকল এইবাৰ আকৌ ছোৱালীজনীয়ে কৈছে খুলি দিলে তোমাৰ থিয় হৈ যাব বুঢ়াই কৈছে বুঢ়া হ'লোঁ ইমান জল্দি থিয় নহয় তুমি থিয় কৰি দিবা আকৌ বুঢ়া হ'লোঁ নহয় তাৰ পাছত ছোৱালীজনীয়ে লাগি গৈছে থিয় কৰিবলৈ বাকীখিনি ইতিহাস সঁচাকৈ আজিকালি ফাৰ্ষ্ট ক্লাছ বুলিবলৈ কোনো নাই এনেও বহাগ মাহ চলি আছে কাৰ লগত ঠুকি যোৱা মাল কাৰ লগত হোমৰ গুৰিত বহি আছে তাৰ কোনো ঠিক নাই গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছিল কোনো যাতে গাত পাতি নলয় তো বন্ধুসকল যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেন্তে এটা লাইক কৰি যাব আৰু যদি চেনেল নতুন কৰিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমেই চাব পাৰে তো বন্ধুসকল অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই